BJP Aracharya Songkemang Karbi Anglong Angkang Ingkora Trop Constituency along tame Unity Victory and Prosperity Rally Patuponji Puateng Pensi Pini Puluni Constituency along tame Unity Victory and Prosperity Rally Patupot Bangso kepadopon amalong alhisar puaman dan kecetongdun Karbi Anglong Termas Konsil CM Dr. Tuliram Ronghang Cetongdun Lapende Karbi Anglong Termas Konsil EM Lepen Board Chairman Pendang Lok Pina Anaratum Cetongdun si RD Pidun Lapende La Salong Kongres APHLC lapent ASDC atum pangrum petpen don Bharat drop ahem tun atum BJP along cepa autun pusi phirangke hinpen birta napali আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মই একেলগে ইয়াত আহিছোঁ আৰু সেই প্ৰতিশ্ৰুতি ইয়াত বিশেষকৈ ইয়াত হস্পিটেল লাগে বুলি কৈছে 30 ডেট হস্পিটেল এটা বছৰৰ ভিতৰত আজি সম্পূৰ্ণ হৈ উদ্বোধন কৰিলে ইয়াৰ প্ৰায় 7 ক্ৰ'ৰৰ আঁচনি ব্যয় হৈছে চৰকাৰৰ ফালৰ পৰা লগতে ইয়াত মাৰ্কেট সেট 3 কোটিকৈ অধিক সেই আঁচনি এটা বছৰৰ ভিতৰতে উদ্বোধন কৰা হৈছে আৰু চাৰ্কুল অফিচৰ ইয়াত কাৰ্যালয়টো আজি উদ্বোধন কৰা হৈছে 1 কোটি 50 লাখৰ আঁচনি এনে ধৰণৰ ৰাস্তা পদূলি ইয়াত বহুত আছে প্ৰায় 12টা ৰাস্তাটো এই ফুলনি সমষ্টিৰ কাম চলি আছে এতিয়া আৰু বেলেগ ৰাজনীতিক দলবিলাকক আজি বিশেষকৈ কংগ্ৰেছ আৰু APHLC আৰু ৰিজনেল পাৰ্টি ASDC তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ দলৰ যোগদান কৰিছে প্ৰায় 600 পৰিয়ালে আজি যোগদান কৰা হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিটো দুখীয়া দৰিদ্ৰ সীমাৰেখা পৰিয়ালবিলাক আঁচনি উপহাৰ দিয়াৰ কাৰণে তেখেতসকলক ভাল পোৱাৰ কাৰণে আৰু টিম কাৰ্বি আংলঙে যিটো উন্নয়নমূলকৰ কামবিলাকৰ গাঁৱত লৈ যোৱাৰ কাৰণে ৰাইজে ভাল পোৱাৰ কাৰণে আজি প্ৰত্যেক MEC সমষ্টিত ইউনিটি ভিক্টৰী এণ্ড প্ৰস্পেৰিটি ৰেলীটো সকলো জায়গাতে যোগদান কৰা কাৰ্যসূচী আছে Dipupan Berita Pangdak Pon Vicky Singh News 24 Karbi Anglong